নমস্কাৰ, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি ৰিক্ৰুটমেণ্টৰ বৰ্ডৰ যি ALP অৰ্থাৎ এছিষ্টেণ্ট লক' পাইলটৰ যি 5,696টা পোষ্ট অনলাইনৰ বাবে খোলা দিয়া হৈছে তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আমি এই ভিডিঅ'টোত এই পোষ্টকেইটাৰ বা এই যি ৰিক্ৰুটমেণ্ট আছে এই ৰিক্ৰুটমেণ্টৰ অতি কেইটামান গুৰুত্বপূৰ্ণ টপিকৰ ওপৰতে আলোচনা কৰিম, যিকেইটা আপোনালোকে সকলোৱে জানিব লাগে। গতিকে চাওক কি আছে। ইয়াৰ যি অনলাইন এপ্লিকেশ্যন ডেট আছে আৰম্ভ হৈছে 20 জানুৱাৰীৰ পৰা আৰু সমাপ্ত হ'ব 19 ফেব্ৰুৱাৰী। অৰ্থাৎ আপোনালোকে 20 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব 19 ফেব্ৰুৱাৰীলৈকে। আৰু যি ইয়াৰ এপ্লাই কৰা লিংকটো মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ফৰ্মত ফিল আপ কৰাটো কিবা ভুল নাইবা পে'মেণ্ট কৰিবলগীয়া থাকে, তেন্তে ইয়াৰ বাবে 20 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। এই যি ৰেলৱেৰ পৰা পোষ্ট দিয়া হৈছে, এই পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট লক' পাইলট। ইয়াক চমুকৈ ALP বুলি কোৱা হয়। আৰু ইয়াৰ বাবে প্ৰায় 5,696টা পোষ্ট খালী কৰা হৈছে। আৰু ইয়াৰ যি আবেদনৰ যি এজ আছে অৰ্থাৎ বয়স 18 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব। ইয়াৰ যি ৰিক্ৰুটমেণ্ট আছে ৰিক্ৰুটমেণ্ট মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব A1 আৰু ইয়াৰ যি অৰ্থাৎ মান্থলি চেলাৰী হ'ব ইনিচিয়েল পে 19,900। ইয়াৰ পৰা যি পে লেভেল ইন 7 CPC আছে লেভেল 2ৰ বাবে সেইটো ইয়াত দিয়া হৈছে। গতিকে এইখিনি আমি জানিলোঁ। ইয়াৰ যি মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে A1, অৰ্থাৎ ইয়াৰ বাবে জেনেৰেল ফিটনেছটো একবাৰে ফিজিকেলি ফিট হ'ব লাগিব সকলো ক্ষেত্ৰত। আৰু যি ভিজন ষ্টেণ্ডাৰ্ড টেষ্ট আছে এই ভিজন ষ্টেণ্ডাৰ্ড টেষ্টতো আপোনালোকে সকলোখিনি ফিজিকেলি ফিট হ'ব লাগিব। ইয়াৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া হৈছে, অৰ্থাৎ যিবিলাক কমিউনিটি বা কেটেগৰী আছে তেওঁলোকৰ বাবে এজ ৰিলেক্সেশ্যন ৰখা হৈছে। যি SC বা ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু যি OBC আছে OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু এক্স ছাৰ্ভিচমেনৰ কেটেগৰী আছে এই তিনিটা এক্স ছাৰ্ভিচমেনৰ কেটেগৰীৰ বাবে ইয়াত প্ৰথমটো UR অৰ্থাৎ জেনেৰেল বা EWS ৰ বাবে 3 বছৰ ৰখা হৈছে। OBC বা NCLৰ বাবে 6 বছৰ ৰখা হৈছে। আৰু এক্স ছাৰ্ভিচমেন SC বা STৰ বাবে 8 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু ইয়াৰ বাবে যি ফিজ দিব লাগিব সেই ফিজটো হৈছে ইয়াত দিয়া হৈছে ফৰ অল অৰ্থাৎ জেনেৰেলৰ বাবে 500 টকা ফিজ দিব লাগিব। আৰু যি SC ST বা এক্স ছাৰ্ভিচমেন বা ফিমেল বা থাৰ্ড জেণ্ডাৰ বা মাইনৰিটিজ আৰু ইকনমিকলি বেকৱাৰ্ড ক্লাছ অৰ্থাৎ EBCৰ বাবে 250 টকা দিলে হ'ব অনলাইন পে'মেণ্ট। ইয়াত EBC বুলি EWSৰ কথা কোৱা হোৱা নাই। EBC হৈছে ইকনমিকলি বেকৱাৰ্ড ক্লাছ আৰু যি EWS আছে সেইটো হৈছে ইকনমিকলি উইকাৰ ছেকশ্যন। গতিকে ইয়াত EBCৰ কথা কোৱা হৈছে। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ আছে এই চিলেকশ্যন প্ৰচেছটো 5টা ফেজত চিলেক্ট কৰা হ'ব। প্ৰথম ফেজ হৈছে CBT টেষ্ট 1 কম্পিউটাৰ বেছ টেষ্ট, আৰু দ্বিতীয় ষ্টেজ হৈছে কম্পিউটাৰ বেছ 2 CBT 2, আৰু তৃতীয় ষ্টেজটো হৈছে কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট অৰ্থাৎ CBAT, আৰু 4 নম্বৰ ষ্টেপটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পাছত 5 নম্বৰ যি আছে মেডিকেল এক্সামিনেশ্যন। এই 5টাত কোৱালিফিকেশ্যন হ'লে আপোনালোকে ইয়াত চিট পোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ বাবে যি কোৱালিফিকেশ্যন আছে এই কোৱালিফিকেশ্যন হৈছে মেট্ৰিক পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব। আৰু ITI NCBT বা SCBTৰ পৰা পাছ কৰা হ'ব লাগিব। যিকোনো বিভাগত ITI থাকিলে হৈ যাব, ইয়াত এপ্লাই কৰিব পাৰিব। নাইবা মেট্ৰিক পাছ হ'ব লাগিব আৰু ইয়াৰ লগতে যিকোনো কোৰ্চ কমপ্লিটেড এপ্ৰেণ্টিছ পাছ কৰিব লাগিব। নহ'লে মেট্ৰিক পাছৰ লগতে যি 3 ইয়াৰ ডিপ্ল'মা আছে মেকানিকেল নাইবা ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। গতিকে কম্পালচাৰী মেট্ৰিক পাছ হ'ব লাগিব আৰু ইয়াৰ লগত যিকোনো এটা ডিপ্ল'মা থাকিব লাগিব, ITI ডিপ্ল'মা। গতিকে আজিৰ ভিডিঅ'ত ইমানখিনি আছিল। যদি আপোনাৰ তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিলে চেনেলটো
ছাবস্ক্ৰাইব কৰি ধন্যবাদ। জয় অসম।